এবাৰ এখন চহৰত দুজন বন্ধু বাস কৰিছিল। সেই দুজন বন্ধু এদিন সাগৰৰ পৰা শংখ গোটাবৰ বাবে গৈছিল, যাতে সেই শংখবোৰ বিক্ৰী কৰি তেওঁলোকে নিজৰ বাবে কিছুমান মূলধন সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দুইজন বন্ধু একেলগে শংখ কৰি আছিল। তেতিয়া প্ৰথমজন বন্ধুৱে এটা ডাঙৰ শংখ পালে আৰু সেইটো দেখি দ্বিতীয়জন বন্ধুজনৰ মনলৈ আহিল, ই দেখোন ডাঙৰ শংখ এটা পালে, এতিয়া ই মোতকৈ বেছি টকা উপাৰ্জন কৰিব। তেতিয়া সি ভাবিলে, ময়ো তাতকৈ ডাঙৰ শংখ বিচাৰোঁ, যাতে মই তাতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰি। গতিকে সিও এতিয়া ডাঙৰ শংখ বিচাৰিবলৈ ধৰিলে। সি বহুত বিচাৰিলে, বহুত কষ্ট কৰিলে, কিন্তু তথাপিও ডাঙৰ শংখ বিচাৰি নাপালে। আৰু সেই ডাঙৰ শংখ বিচাৰোঁতে সি পোৱা সৰু সৰু শংখবিলাক পেলাই দিছিল, কাৰণ তাৰ মনলৈ ডাঙৰ শংখ পোৱাটো আহি আছিল, যাতে সেইবোৰ বিক্ৰী কৰি বেছি টকা উপাৰ্জন কৰিব পাৰিব। আৰু ডাঙৰ শংখ বিচাৰোঁতে দুপৰীয়াৰ পৰা আবেলি হৈ গ'ল, আবেলিৰ পৰা গধূলি হৈ গ'ল, কিন্তু সি ডাঙৰ শংখ এটাও নাপালে। আৰু সি ডাঙৰ শংখ পোৱাৰ আশাত যিবিলাক সৰু সৰু শংখ পাইছিল সেইবিলাকো পেলাই দিছিল। আৰু প্ৰথম বন্ধুজনে ডাঙৰ শংখবোৰৰ লগতে সৰু সৰু শংখ কেইটামানো লৈ লৈছিল। আৰু গধূলি হোৱাত দুইজন বন্ধুৱে ঘৰ যাব ওলাল। ঘৰ যোৱাৰ সময়ত প্ৰথমজন বন্ধুৱে তাৰ ওচৰত থকা শংখবিলাক বিক্ৰী কৰি দিলে, আৰু তাৰ ওচৰত যিটো ডাঙৰ শংখ আছিল সেইটোৰ বাবদ পালে 1000 টকা, আৰু সি যিবিলাক সৰু সৰু শংখ বুটলি লৈছিল সেইবিলাকৰ বিনিময়ত পালে 3000 টকা। জানি দ্বিতীয়জন বন্ধুৰ বহুত দুখ লাগিল। যদি সি পোৱা সৰু সৰু শংখবিলাক পেলাই নিদিলহেঁতেন, তাতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰিলহেঁতেন। তাৰ বন্ধুজনে ক'লে, তুমি যিবিলাক সৰু সৰু শংখ পেলাই দিছিলা, মই সেই শংখবিলাকেই কালেক্ট কৰিছিলোঁ, আৰু সেইবোৰৰ পৰাই আজি পালোঁ মই 3000 টকা। আৰু এইটো জানি দ্বিতীয়জন বন্ধুৰ অধিক বেয়া লাগিব ধৰিলে। এই কাহিনীটো কোৱাৰ উদ্দেশ্য হ'ল, আমি ডাঙৰ ডাঙৰ আশাত বহুত সৰু সৰু বস্তু বা সৰু সৰু সুবিধা হেৰুৱাই পেলাওঁ। আমি আমাৰ ডে টু ডে লাইফত বহুত সৰু সৰু বস্তু ইগন'ৰ কৰোঁ, কিন্তু এই কথাটো আপুনি জানিব লাগিব, এই সৰু সৰু বস্তুবোৰে পিছত গৈ বহুত ডাঙৰ ৰূপ লয়। সৰু সৰু বস্তু মন দিব লাগে, তাক ইগন'ৰ কৰিব নালাগে, ভৱিষ্যতে ইয়াৰ তাৎপৰ্য জানিবগৈ। এইটো কোৱা নাই যে আপুনি সৰু চিন্তা কৰক আৰু সৰু কাম কৰক। মই এইটো ক'ব বিচাৰিছোঁ, আপুনি ডাঙৰ চিন্তা কৰক, কিন্তু তাৰ বাবে সকলো সৰু সৰু কাম কৰক, যাৰ বাবে আপোনাৰ লক্ষ্যত আপুনি উপনীত হ'ব পাৰে। এজন বন্ধুৱে লক্ষ্য এটাই আছিল, যিটো আছিল টকা। কিন্তু প্ৰথম বন্ধুজনে ডাঙৰ আৰু সৰু দুয়োটাৰ ওপৰত ফ'কাছ কৰিলে, আৰু দ্বিতীয়জন বন্ধুৱে কেৱল ডাঙৰৰ ওপৰত ফ'কাছ কৰিলে আৰু সৰু সৰুবিলাক ইগন'ৰ কৰিলে। য'ত সি বেছি টকা পাব লাগিছিল, কিন্তু সি 1 টকাও নাপালে। আৰু অৱশেষত এইটোকে ক'ব বিচাৰোঁ, সৰু সৰু পৰিৱৰ্তনেই ডাঙৰ সফলতাৰ অংশ।